নমস্কাৰ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ দিবলৈছো এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ অসমক লৈ ভয়ংকৰ পৰিকল্পনা ৰচিছে নেকি পাকিস্তানৰ আইএছআইয়ে অসমত প্ৰথমবাৰলৈ গ্ৰেপ্তাৰ পাকিস্তান লিংকৰ জেহাদী আইএছআইৰ মদতপুষ্ট সাজ্জাদ ভাট্টি নেটৱৰ্কৰ সদস্য অসমত গ্ৰেপ্তাৰ হৈছে উত্তৰ প্ৰদেশ বিহাৰ দিল্লী হাৰিয়ানাৰ পিছত অসমত সাজ্জাদ ভাট্টিৰ সদস্য পাকিস্তানী আইএছআইৰ লিংক সৈতে প্ৰত্যক্ষ সম্পৰ্ক এই তিনি সদস্যৰ বৰপেটা ধুবুৰী চিৰাঙৰ পৰা গ্ৰেপ্তাৰ হৈছে এই তিনি জেহাদী ধুবুৰীৰ আকৰামুল ইছলাম চিৰাঙৰ আমিনুৰ ৰহমান বৰপেটাৰ আবুল হুছেইন এই তিনি জেহাদীক পৃথকে পৃথকে জেৰাত তদন্তকাৰী সংস্থা এছবি আৰু আইবিৰ আইএছআইৰ নিৰ্দেশত ভাৰতত কুটাঘাত কাৰ্য সংঘটিত কৰাৰ পৰিকল্পনা নেটৱৰ্কটোৰ দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ অৱশেষত আমোদ প্ৰমোদ কৰি বিলাতৰ পৰা ঘূৰি আহিল যোৰহাটৰ বিধায়ক বিধানসভাৰ অধিৱেশনত অংশগ্ৰহণ হিতেন্দ্ৰ নাথ গোস্বামী দুখত জৰ্জৰিত বন্যাৰ কাষলৈ নগৈ দিছপুৰহে পালেহি জিতেন্দ্ৰ নাথ গোস্বামী ৰাইজৰ ৰোষত পৰাৰ ভয়তে সমষ্টিলৈ নগৈ দিছপুৰতে ৰৈ গ'ল বিধায়কগৰাকী প্ৰলয়ংকাৰী বানত বিধ্বস্ত যোৰহাট জিলা হাহাকাৰ পৰিস্থিতি বন্যাত্তৰ কিন্তু বন্যাত্তৰ কাষত নাই যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী বানপানীৰ সময়ত আমেৰিকাত অৱসৰ বিনোদনত ব্যস্ত থাকিল বিধায়কগৰাকী সমষ্টিবাসীৰ খবৰ ল'বলৈ আহৰি পোৱা নাছিল হিতেন্দ্ৰ নাথ গোস্বামীয়ে সমগ্ৰ ৰাজ্যজুৰি ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অৱশেষত অসমলৈ উভতি আহিয়েই মনতা ভংগ জিতেন্দ্ৰ নাথ গোস্বামীৰ মই ইমান ডাঙৰ সমস্যা হ'ব বুলি ভবাই নাছিলো মই যোৰহাটৰ আয়ুক্তৰ সৈতে কথা পাতি আছো খবৰ লৈ আছো আমাৰ ভলেণ্টিয়াৰে বান সাহায্য দি আছে মই পাব্লিচিটিক বিচৰা নাই আগৰে পৰা নিবিচাৰো এইদৰে নিৰ্লজ্জভাৱে সাংবাদিকৰ আগত মন্তব্য প্ৰদান কৰিছে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত দান দিয়া আৰু বাৰীত মোটা একেই কথা বুলি বিতৰ্কিত মন্তব্যৰে চৰ্চাত থকা নীলোৎপল বৰা নামৰ গায়কজনক শাসকীয় দলৰ নেতা বিধায়ক তথা বহুলোকে সমালোচনা কৰিছিল শাসকীয় দলৰ বিধায়কসকলেও কঠোৰ ভাষাৰে নীলোৎপলক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ পাছত পুনৰ সোমবাৰে ইনষ্টাগ্ৰামত আন এক ভিডিঅ' আপলোড কৰি তেওঁক সমালোচনা কৰা সকলক হুংকাৰ দিলে গায়কজনে তেওঁৰ পিছত লাগি বিপদ চপাই নল'ব বুলি হুংকাৰ দিয়া নীলোৎপলে ইনষ্টাগ্ৰাম একাউণ্টত আপলোড কৰা ভিডিঅ'ৰ জৰিয়তে কয় মই কালি দিয়া মন্তব্যৰ পাছত গোটেই বিজেপিৰ বিধায়কসকল মোৰ পিছত পৰি গৈছে মই সকলোকে এইটো প্ৰশ্নই সুধিব খুজিছো যে আপোনালোকৰ ইমান সময় আছেনে মইতো এজন সাধাৰণ গান গোৱা ল'ৰা মোৰ ওপৰত মন্তব্য দিবলৈ আপোনালোকৰ সময় আছে কিন্তু ৰাইজৰ লগত থাকিবলৈ এই দুৰ্যোগৰ সময়ত আপোনালোকৰ সময় নাই চোৰ এটাক চোৰ বুলি ক'লে যেনেকৈ জাঙৰ খাই উঠে আপোনালোকেও চোন তেনেকুৱা ব্যৱহাৰ কৰিছে চিএম ৰিলিফ ফাণ্ডত 126 জন বিধায়কে 10 লাখকৈ টকা দিলে আৰু তাৰ পাছত বোলে ইমানখিনি পইচা হ'ল এতিয়া আমাৰ সৈতে কোনোবাই সংযোগ কৰিলে কৰিব পাৰে তেনেকৈ সেই ক'ব লাগে আপোনালোকে নিজে কি কৰিছে ৰাইজে দেখি আছে কালি এজন বিধায়কে 10,000 মানুহক ভাত খুৱাম বুলি গোটেই দিনটো ভোকত ৰাখিলে ভোকত ৰাখি তেওঁ আবেলি গৈ শ্বুটিং কৰিবলৈ ৰাখিছিল কেমেৰা লগত লৈ গৈছে তাৰ পিছত ৰাইজে পকুখেদা দিছে আপোনালোকে বেছি পইচা দিব পৰা আৰু কাৰণ আছে আপোনালোকে 5 বছৰ কাৰ্যকালৰ পাছত গোটেই জীৱনটো পেঞ্চন পায় আজিকালি ল'ৰা ছোৱালী গোটেই জীৱনটো কাম কৰাৰ পাছতো পেঞ্চন নাপায় ৰাইজে বিপদৰ সময়ত জুবিনৰ কাষলৈ কিয় দৌৰ মাৰিব লগা হৈছিল কাৰণ মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডৰ পৰা তেওঁলোকে একো সহায় নাপায় মুখ্যমন্ত্ৰী পুঁজিত যেন ইমান ধন ল'লে ৰাইজৰ পৰা তাৰ একো হিচাপ নাই আপোনালোকে এনেকুৱা এটা সময়ত কি ভূমিকা লৈছে ৰাইজে দেখি আছে বুলি মন্তব্য কৰিছে গায়ক নীলোৎপল বৰাই দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ অসমৰ বানপীড়িত লোকসকলৰ সহায়ৰ বাবে প্ৰাইডিষ্ট এণ্টাৰটেইনমেণ্টে 1 কোটি টকাৰ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে ৰিণিকী ভূঞা শৰ্মা বানৰ ফলত ক্ষতিগ্ৰস্ত হোৱা শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট জিলাৰ 50খন বিদ্যালয়ৰ মেৰামতিৰ বাবে এই ধন আগবঢ়াব বুলি জানিব পৰা গৈছে প্ৰাইড ইষ্টৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকী ভূঞা শৰ্মাই এই ঘোষণা কৰি কয় যে ক্ষতিগ্ৰস্ত 50খন বিদ্যালয়ৰ প্ৰতিখনলৈ 2 লাখ টকাকৈ আৰ্থিক সাহায্য আগবঢ়োৱা হ'ব এই সাহায্য বিদ্যালয়সমূহৰ মেৰামতি আৰু শিক্ষাৰ স্বাভাৱিক পৰিৱেশ ঘূৰাই অনাত ব্যৱহাৰ কৰা হ'ব শেহতীয়াকৈ প্ৰাইড ইষ্টৰ প্ৰযোজনাত নিৰ্মিত ককাদেউতা মাটি আৰু হাতী দ্বিতীয় ছবি উপাৰ্জনৰ পৰা এই 1 কোটি টকা আগবঢ়াব বুলি তেওঁ জানিবলৈ দিয়ে দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ শান্তিপূৰ্ণ প্ৰতিবাদ নাগৰিকৰ মৌলিক অধিকাৰ প্ৰতিবাদ কৰিলেই ছাত্ৰ ছাত্ৰীক গ্ৰেপ্তাৰ দিবলৈছো এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ বান বিভীষিকাৰ খবৰ ল'বলৈ অসমত কেতিয়া আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বন্যাত্তৰ কাষলৈ কেতিয়া আহিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ নিৰ্বাচনৰ সময়ত সপ্তাহত দুবাৰকৈ অসমলৈ আহিল এতিয়া ক'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ এই বিস্ফোৰক প্ৰশ্ন কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই কেৱল মাত্ৰ ফোন কৰি দায়িত্ব সামৰিলেই নহ'ব অসমৰ দুদিনৰ সময়ত কিয় আহিবলৈ সময় নাই প্ৰধানমন্ত্ৰী মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ গুজৰাটত বানপানী হলে দৌৰি যায় আৰু অসমত হলে ফোন কৰি দায়িত্ব সামৰে মানৱতাৰ খাতিৰত অন্ততঃ অসমলৈ এবাৰ আহক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বুলি কৰজোৰে আহ্বান জনাইছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই দিবলৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদৰ পাছতো দেশত পুনৰ ফাদিল হ'ল প্ৰশ্ন কাকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহ ৰাজ্য গুজৰাটত এইবাৰ প্ৰশ্ন কাকত ফাদিলৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে পৰীক্ষাৰ পূৰ্বেই সামাজিক মাধ্যমত প্ৰশ্ন কাকত ভাইৰেলৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে গুজৰাট আয়ুৰ্বেদ বিশ্ববিদ্যালয়ৰ প্ৰশ্ন কাকত ফাদিলৰ অভিযোগ উত্থাপন হৈছে তৃতীয় বৰ্ষৰ অস্ত্ৰোপচাৰ বিষয়ৰ প্ৰশ্ন কাকত ফাদিল হৈছে প্ৰশ্ন কাকতৰ 11টাকৈ প্ৰশ্ন সামাজিক মাধ্যমত ভাইৰেল হৈছে প্ৰশ্ন কাকত ফাদিলৰ অভিযোগৰ পাছতে দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে প্ৰশ্ন কাকত ফাদিলৰ পাছতে তদন্ত আৰম্ভ আৰক্ষীৰ
কক্ৰজ জনতা পাৰ্টিৰ প্ৰতিবাদ অন্ত পৰাৰ দুদিনৰ পাছতেই পুনৰ পেপাৰ লিক চৰকাৰৰ সকলো প্ৰতিশ্ৰুতি এতিয়া ধোঁৱা চাঙত দিব লৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে আহিল সুখবৰ বান পৰিস্থিতিৰ মাজতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এক গুৰুত্বপূৰ্ণ ঘোষণা অৰুণোদয় ফৰ্ম জমা বা একাউণ্টৰ বিসংগতিক লৈ আপুনিও চিন্তিত নেকি এনেহলে চিন্তাৰ কোনো প্ৰয়োজন নাই মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা কৰিছে হিতাধিকাৰীৰ প্ৰতিটো সমস্যাৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ প্ৰতিটো বিধানসভা সমষ্টিত শীঘ্ৰেই নিযুক্তি দিয়া হ'ব অৰুণোদয় সহায়ক ফৰ্ম দাখিল বেংক একাউণ্ট আৰু অন্যান্য বিসংগতি পোনপটীয়াকৈ সমাধান কৰিব অৰুণোদয় সহায়কে 3 আগষ্টৰ পৰা ধন সোমোৱা আৰম্ভ হ'ব সেয়ে নিজৰ বেংক একাউণ্ট আপুনি সক্ৰিয় কৰি ৰাখক অৰুণোদয়ক লৈ কিবা ওজৰ আপত্তি থাকিলে অৰুণোদয় সহায়কক পোনপটীয়াকৈ জনাওক 3 আগষ্টৰ পৰা পুনৰ সক্ৰিয় হৈ পৰিব অৰুণোদয় আঁচনি হাজাৰ হাজাৰ নতুন হিতাধিকাৰী মহিলাৰ একাউণ্টত জমা হ'ব ধন দিব লৈছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ বানাক্ৰান্তক সাহায্য দিবলৈ হিমন্ত চৰকাৰৰ পুঁজিৰ অভাৱ বিহু ঝুমেৰ বাগৰুম্বাৰ নামত কোটি টকা ব্যয় কৰা হিমন্ত চৰকাৰৰ বন্যাত্মৰ বাবে নাই পৰ্যাপ্ত পুঁজি ৰাইজৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা বিজেপিৰ দুৰ্যোগৰ সময়ত দুৰ্দশা মহাপ্ৰলয়ৰ সময়ত ৰাইজৰ নামত ৰাইজৰ পৰাই সহায় ভিক্ষা হিমন্ত চৰকাৰৰ চৰকাৰী অনুষ্ঠানৰ নামত কোটি টকা ব্যয় কৰা হিমন্ত চৰকাৰৰ বাবে গুৰুত্বহীন নেকি বানাক্ৰান্তৰ ৰাইজৰ দুৰ্দশা বিগত 8 দিন ধৰি বানত ককবকাই আছে উজনি অসম বিধ্বংসী বানে তছনছ কৰি পেলালে উজনিৰ 3খন জিলা এই বলিয়া বানত উঠি গ'ল মানুহ জীৱ জন্তু ঘৰ দুৱাৰ ধ্বংসস্তূপত পৰিণত হ'ল বিভিন্ন অঞ্চল এটুপি খোৱা পানী এযোৰ কাপোৰৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে ভুক্তভোগী জনতাই এই মহাপ্ৰলয়ৰ সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা হৃদয়বান লোকে আহি সহায় কৰিছে বানাক্ৰান্তৰ ৰাজ্যক কিন্তু লক্ষণীয়ভাৱে এই দুৰ্যোগৰ সময়ত কোনো ধৰণৰ তৎপৰতা নাই হিমন্ত চৰকাৰৰ যিটো সময়ত বানাক্ৰান্তৰ ৰাইজৰ কাষত চৰকাৰৰ প্ৰতিনিধি উপস্থিত থাকিব লাগিছিল যিটো সময়ত বন্যাত্ম পৰ্যাপ্ত পৰিমাণে খাদ্য সামগ্ৰীৰ যোগান ধৰিব লাগিছিল সেইটো সময়ত ৰাজ্য চৰকাৰ প্ৰতিনিধি ব্যস্ত নিজৰ মাজতেই এক প্ৰকাৰে যেন উজনিৰ বানক লৈ গুৰুত্ব নাই হিমন্ত চৰকাৰৰ আনকি বানাক্ৰান্তক সাহায্য প্ৰদান কৰিবলৈ হিমন্ত চৰকাৰে ৰাইজৰ পৰা সহায় ভিক্ষা খুজিছে যাক লৈ এতিয়া সমগ্ৰ ৰাজ্যতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে